এই ভিডিওটো সকলো ছাত্ৰ ছাত্ৰীৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ কাৰণ 2 নৱেম্বৰৰ পৰা ৰাজ্যৰ শিক্ষানুষ্ঠানসমূহ সম্পূৰ্ণভাৱে খোলা হ'ব আৰু ইয়াৰ বাবে নতুনকৈ গাইডলাইন প্ৰকাশ কৰা হৈছে আৰু তদুপৰি ছাত্ৰ ছাত্ৰীসকলক প্ৰত্যেককে প্ৰদান কৰা হ'ব একোটা স্মাৰ্টফোন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ঘোষণা কৰিছে। ইয়াৰ সবিশেষ আজিৰ ভিডিওটোত উপস্থাপন কৰা হৈছে। আশা ৰাখিছোঁ আপোনালোকৰ ভাল লাগিব। যদি ভাল লাগে ভিডিওটো লাইক কৰিব আৰু প্ৰথমৰ পৰা শেষলৈ চাই যাব আৰু সকলো ইনফৰমেশ্যন লাভ কৰিবৰ বাবে আহক আজিৰ ভিডিওটো আৰম্ভ কৰোঁ। আমাৰ নতুন ভিডিঅ'ৰ নটিফিকেশ্যন সময়মতে পাবৰ বাবে চেনেলটো অতি শীঘ্ৰেই ছাবস্ক্ৰাইব কৰি কাষৰ নটিফিকেশ্যন বেলটো প্ৰেছ কৰি অল কৰি ৰাখিবৰ বাবে সকলোকে অনুৰোধ জনাইছোঁ। নমস্কাৰ সকলোকে আজিৰ ভিডিঅ'টোলৈ মই বিশ্বজিৎ বৰাই স্বাগতম জনাইছোঁ। 2 নৱেম্বৰৰ পৰা পুনৰ আৰম্ভ কৰা হ'ব ৰাজ্যৰ শিক্ষানুষ্ঠানসমূহ। ইয়াৰ বাবে কোনকেইটা শ্ৰেণী বিদ্যালয়লৈ আহিব লাগিব আৰু কোনবাৰে আহিব লাগিব তথা নতুন গাইডলাইন প্ৰকাশ কৰা হৈছে। উল্লেখযোগ্য যে শিক্ষা বিভাগে প্ৰস্তুত কৰা সুনিৰ্দিষ্ট কাৰ্যবিধি অনুসৰি অহা 2 নৱেম্বৰৰ পৰা ৰাজ্যৰ বিদ্যালয়সমূহৰ 6ষ্ঠ শ্ৰেণীৰ ওপৰৰ ছাত্ৰ ছাত্ৰীসকলৰ আনুষ্ঠানিক পাঠদান আৰম্ভ হ'ব। 6ষ্ঠ, 7ম, 9ম আৰু দ্বাদশ শ্ৰেণীৰ পাঠদান সোম, বুধ আৰু শুক্ৰবাৰে হোৱাৰ বিপৰীতে 8ম, 10ম আৰু একাদশ শ্ৰেণীৰ পাঠদান মঙ্গল, বৃহস্পতি আৰু শনিবাৰে হ'ব। আণ্ডাৰ গ্ৰেজুৱেটৰ প্ৰথম ষাণ্মাসিকৰ ছাত্ৰ ছাত্ৰীৰ বাবে সোমবাৰ আৰু বৃহস্পতিবাৰে ক্লাছ হ'ব। তৃতীয় ষাণ্মাসিকৰ ছাত্ৰ ছাত্ৰী মঙ্গল, বুধবাৰ আৰু শুক্ৰবাৰে ক্লাছ কৰিব। পঞ্চম ষাণ্মাসিকৰ মঙ্গলবাৰ, বুধবাৰ, শুক্ৰবাৰ আৰু শনিবাৰে ক্লাছ হ'ব। লগতে তেওঁ বিদ্যালয়সমূহৰ সন্দৰ্ভত ঘোষণা কৰে যে মন্ত্ৰীগৰাকীয়ে কয় যে 5ম শ্ৰেণীলৈকে বন্ধ থাকিব। ইতিমধ্যে আপোনালোকে নিশ্চয় খবৰ লাভ কৰিছে যে 5ম শ্ৰেণীলৈকে বন্ধ থাকিব। 6ষ্ঠ শ্ৰেণীৰ ওপৰৰ শ্ৰেণীসমূহ ভাগ ভাগ কৰি ক্লাছ কৰা হ'ব। এইবাৰ জনাব বিচাৰিছোঁ ছাত্ৰ ছাত্ৰীসকলৰ বাবে আন এক সুখবৰ। অসমৰ দৰিদ্ৰ শিক্ষাৰ্থীলৈ স্মাৰ্টফোন প্ৰদান কৰিব ৰাজ্য চৰকাৰে। মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে এই সম্পৰ্কে ঘোষণা কৰিছে যে ৰাজ্যৰ দৰিদ্ৰ ছাত্ৰ ছাত্ৰীলৈ স্মাৰ্টফোন প্ৰদান কৰিব যাতে সকলো ছাত্ৰ ছাত্ৰীয়ে অনলাইনৰ জৰিয়তে শিক্ষা গ্ৰহণ কৰিব পাৰে। অচিৰেই অসমৰ দৰিদ্ৰ শিক্ষাৰ্থীসকলক স্মাৰ্টফোন প্ৰদান কৰাৰ নিৰ্দেশনা ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ। মঙলবাৰে জনতা ভৱনত ৰাজ্যৰ শিক্ষা বিভাগৰ লগত মুখ্যমন্ত্ৰীগৰাকীয়ে পুনৰ বিদ্যালয়সমূহ খোলাৰ প্ৰসংগত এক বৈঠকত মিলিত হয় আৰু এই বৈঠকত এই সিদ্ধান্ত গ্ৰহণ কৰিছে। আৰু কৰোনাৰ বাবে যোৱা 7 মাহ বন্ধ হৈ থকা স্কুল কলেজসমূহ পুনৰ আৰম্ভ কৰাৰ বাবে যিসমূহ ব্যৱস্থা গ্ৰহণ কৰিছে তাৰে ভিতৰত স্মাৰ্টফোন প্ৰদান কৰাৰ সিদ্ধান্তও গ্ৰহণ কৰা হৈছে। শেহতীয়াকৈ কৰোনাৰ বাবে ৰাজ্যৰ প্ৰায় সংখ্যক শিক্ষাৰ্থীয়ে অনলাইন যোগে পাঠদান কৰা পৰিলক্ষিত হৈছে। সেইবাবে মুখ্যমন্ত্ৰীগৰাকীয়ে ৰাজ্যৰ দৰিদ্ৰ শিক্ষাৰ্থীসকলৰ বাবে এই ঘোষণা কৰিছে। এই ভিডিঅ'টোৰ মাধ্যমেৰে বৰ্তমানলৈ যিসমূহ তথ্য আগবঢ়ালোঁ, যদি আপোনালোকৰ ভাল লাগিল ভিডিঅ'টো লাইক কৰিব আৰু যদিহে প্ৰথমবাৰলৈ ভিজিট কৰিছে অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব নকৰাকৈ নাথাকিব কাৰণ আমি ভিডিঅ'ৰ মাধ্যমেৰে শিক্ষামূলক বা বাতৰি, জব আপডেট, শিক্ষা সমল আদিবোৰ আপোনালোকৰ বাবে আনি থাকোঁ। সেয়েহে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বলৈ সকলোকে অনুৰোধ কৰিছোঁ। শেষৰলৈকে চোৱাৰ বাবে আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। জয় আই অসম।